নমস্কাৰ বন্ধুসকল, আপোনালোকে অসমীয়া ব্যস্ত চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে কাষত থকা ঘণ্টা বাটনটো বাজি দিয়ক সৰ্বপ্ৰথমে আপডেট পাবৰ বাবে। নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক হোৱাটছএপৰ 3টা ফিচাৰৰ বিষয়ে ক'ব বিচাৰিছোঁ। এই ফিচাৰ্ছ 3টা কি জানিব বিচাৰিছেনে আপোনালোকে? যদি বিচাৰিছে ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, আপোনালোকে জানে হোৱাটছএপৰ এটা মেছেজ কৰাৰ পিছত কিছু সময়ৰ পিছলৈকে সেই মেছেজটো ডিলিট কৰিব পাৰি। আৰু আপোনালোকে বন্ধুসকল জানে বহু পুৰণা মেছেজ এটা আপোনালোকে বাৰু ডিলিট কৰিব পাৰিনে? ডিলিট কৰিব পাৰি হয়তো আপোনাৰ পৰা, আৰু জানেনে সেই মেছেজটো তেখেতৰ পৰা বহুত দিনৰ পিছত ডিলিট কৰিব পাৰি। কেনেকৈ আপোনালোকৰ নিশ্চয় জানিব মন গৈছে নহয় জানো বাৰু? সেই বিষয়ে আজি আপোনালোকক কম কেনেকৈ সেই মেছেজটো ডিলিট কৰিব পাৰি। মই প্ৰথমতে আপোনালোকক আজি টাইমটো আৰু ডেটটো দেখাই দিব বিচাৰিছোঁ। হয় বন্ধুসকল, এতিয়া 12:43 হৈছে, 12 মে'। দেখা পাইছে বন্ধুসকল? ঠিক আছে, তাৰ আগতে মই আৰম্ভ কৰাৰ আগতে আপোনালোকক সেই ভিডিঅ'টো পাৰিলে আপুনি শ্বেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ডৰ লগত, আপোনাৰ ফেমিলিৰ লগত, সকলোৰে লগত শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই মেছেজটো কেনেকৈ ডিলিট কৰিব পাৰি তাৰ বিষয়ে জানে। আৰু 3টা ফিচাৰ্ছ আছে, সেই 3টা মই শেষত কৈ আছোঁ। হয় বন্ধুসকল, এই মেছেজটো দেখিছে আপোনালোকে, মই চেণ্ড কৰিছিলোঁ 5 মে' দিনা, আৰু আজি হৈছে 12 মে'। হয় বন্ধুসকল, এতিয়া আপোনালোকে এই মেছেজটো কেনেকৈ ইমান দিন হৈ গ'ল, অলৰেডি 7 days হৈ গ'ল, এতিয়া আপোনালোকে কেনেকৈ ডিলিট কৰিব পাৰে। এতিয়া যদি মই মেছেজটো ধৰি থাকোঁ, হয় ডিলিট ফৰ মি বুলি আহিছে, আপুনি যালৈ চেণ্ড কৰিছিলে হয় তেখেতৰ পৰা আপুনি কেনেকৈ ডিলিট কৰিব সেইটো বিষয়ে আপোনাক মই জনাব বিচাৰিছোঁ। হয় বন্ধুসকল, ইয়াৰ কাৰণে আপুনি কিছু মোবাইলটো প্ৰথমতে ডাটা বন্ধ কৰিব লাগিব, আপোনাৰ মোবাইল ডাটা বন্ধ কৰিব লাগিব আৰু ছেটিংছত যাব লাগিব। ছেটিংছত যোৱাৰ পাছত আপোনালোকে প্ৰথমতে এপ্লিকেশ্যন মেনেজমেণ্টত যাব লাগিব, আৰু তাতে আপুনি হোৱাটছআপত যাব লাগিব। হোৱাটছআপত যোৱাৰ পিছত ফ'ৰ্চ ষ্টপ বুলি এটা আছে, সেইটো ষ্টপ কৰিব লাগিব আপুনি। হয়, আৰু তাৰপিছত নেক্সট বেক কৰি আপুনি টাইম এণ্ড ডেটত যাব লাগিব। টাইম এণ্ড ডেটত যোৱাৰ পিছত সেই তাৰিখটো আৰু সেই টাইমটো কিমান আছিলে তাৰ পৰা 2 মিনিটৰ পিছত টাইমটো দি ল'ব লাগিব। হয় বন্ধুসকল, ঠিক আছে, মই সেই টাইমটো দি লৈছোঁ। টাইমটো দিয়াৰ আগতে ছেট অট'মেটিকলি বুলি আছে, সেইটো বন্ধ কৰি ল'ব লাগিব আপোনালোকে। হয় বন্ধুসকল, ইয়াৰ পিছত আপোনালোকে টাইমটো ছেট কৰিব লাগিব। হয় বন্ধুসকল, মই টাইমটো দি ল'লোঁ আৰু ডেটটো ছেট কৰি দিলোঁ। আপোনালোকে দেখা পাইছে 5 মে' 14:02 দি হোৱাটছএপত গৈ কিনি সেই মেছেজটো ডিলিট কৰিবলৈ বিচাৰিম মই, তেতিয়া ডিলিট ফৰ এভৰিৱান বুলি আহিছে, দেখা পাইছে বন্ধুসকল? এইটো এটা ভাল ট্ৰিক হয়নে বাৰু? আৰু ইয়াৰ পিছত আপোনালোকে ছেট কৰিব ল'লে ঠিক একেদৰে আপোনালোকে ছেটিংছলৈ যাব। প্ৰথমে আপোনাৰ ছেটিংছলৈ যাব। ছেটিংছলৈ যোৱাৰ পিছত টাইম এণ্ড ডেট ছেট কৰিব। টাইম এণ্ড ডেট অট'মেটিক কৰি দিলে হ'ল, আপোনালোকে নিজে ছেট হৈ যাব। হয় বন্ধুসকল, টাইম এণ্ড ডেট অট'মেটিক কৰি দিয়াৰ পিছত অট'মেটিক ছেট হৈ গ'ল। আৰু হোৱাটছআপ ডাটাটো অন কৰি দিলে বছ আপোনালোকে আগৰ দৰেই হৈ গ'ল। আৰু এটা ট্ৰিক আপোনালোকক জনাব বিচাৰিছোঁ। হয় বন্ধুসকল, আপোনালোকে কোনোবাই যদি আপোনাক কেতিয়াবা ব্লক কৰে, আপুনি কেনেকৈ জানিব বিচাৰিব তেখেতে আপোনাক ব্লক কৰিলে নে কি? হয় বন্ধুসকল, তাৰ কাৰণে আপোনালোকে এটা গ্ৰুপ বনাব, য'ত নেকি আপুনি আৰু তেখেত থাকিব। হয়, যদি বন্ধুসকল আপোনালোকক ব্লক কৰিছে, সেই গ্ৰুপটোত তেখেত এড নহয়। আপুনি যাক মানে ভাবিছে আপুনি তেখেতে মোক ব্লক কৰিলে বুলি, হয় তেখেতে আপোনাক যদি ব্লক কৰি দিয়ে, তেতিয়া আপুনি তেখেতক গ্ৰুপত এড কৰিব নোৱাৰে। হয়, আৰু এটা ফিচাৰ্ছৰ বিষয়ে আপোনালোকক ক'ব বিচাৰিছোঁ হোৱাটছএপৰ। হয়, আপোনালোকে হয়তো ভাবে মোৰ লাষ্ট চিনটো কেনেকৈ নেদেখা কৰিব পাৰি, আৰু কোনোবাই আপোনাক ষ্টেটাছটো নেদেখা কৰি থয় কেনেকৈ, সেইটো বিষয়ে আপোনালোকক মই জনাই দি আছোঁ। আপোনালোকৰ হোৱাটছএপত যাব, একাউণ্টত যাব, তাৰ পৰা প্ৰাইভেচিত যাব। প্ৰাইভেচিত আপোনালোকে ইয়াত দেখা পাইছে, আপুনি নিজৰ মতে প্ৰাইভেচিটো বনাই ল'ব পাৰে। লাষ্ট চিন নবডি কৰি থোৱা আছে, মই এভইড পিকচাৰ এভৰিৱান কৰি থোৱা আছে, এবাউট এভৰিৱান কৰি থোৱা আছে, ষ্টেটাছ কণ্টেক্ট কৰি থোৱা আছে। হয় বন্ধুসকল, আপোনালোকে দেখা পাইছেনে বাৰু? এনেদৰে আপোনালোকে কৰিব পাৰে। হয়, আৰু এটা বিষয় আছে, সেইটো মই পাছত ক'ম আপোনালোকক। লাগে যে সেই বিষয়টো আপুনি যদি কি জানিব বিচাৰে, তেতিয়া মোক কমেণ্ট বক্সত কমেণ্ট লিখক, আৰু মই সেইটো বিষয়ে জনাই দি আছোঁ।
ধন্যবাদ। এই ভিডিঅ'টো পাৰিলে এটা লাইক দিব আৰু যদি পাৰে আপোনাৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব। বন্ধু-বান্ধৱীসকল ভিডিঅ'টো চোৱাৰ বাবে। আৰু এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ আটাইতকৈ বেছি কেছবেক পোৱাৰ এটা এপছৰ নাম, যিটো এপছৰ মাজেদি আপুনি আটাইতকৈ বেছি কেছবেক পাব পাৰিব আপোনাৰ ফোনৰ মাজেদিয়ে। হয় বন্ধু-বান্ধৱীসকল, এটা জিঅ' ৰিচাৰ্জত 90 টকালৈকে আপোনালোকে ঘূৰাই পাব। সেই এপছটো হৈছে ফোনপে'। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰিলে সেই অফাৰখিনি নাপাবও পাৰে। হয়তো মই লিংক এটা দি আছোঁ, লগতে সেই লিংকটোৰ পৰা ডাউনলোড কৰিব, তেতিয়া আপোনালোকে নিশ্চিতভাৱে সেই অফাৰখিনি পাব। ধন্যবাদ বন্ধু-বান্ধৱীসকল, মই লিংকটো ডিছক্ৰিপশ্যনত দি আছোঁ, আপোনালোকে ডাউনলোড কৰি ল'ব।